এইটো মই ঢাৰি কাটি বাঁহ এতিয়া মই কাটি দিম। ঢাৰি কাটি তুলিবৰ কাৰণে বাঁহটো এনেকুৱা ধৰণৰ বাঁহ লাগে। যিটো বাঁহৰ এই চেচুডাল এনেকৈ দিয়ালৈকে যায়গৈ সেই বাঁহটো ধুনীয়া কাটি দিলে এইটো ইয়াৰ বাঁহটো কাটোতে চেচুডাল এই বাঁহটো বাঁহটো যিটো বাঁহ আলু উঠি থাকে সেই বাঁহটোৱে ঢাৰি কাটি তোলা এনেদৰে তুলিবলৈ কাটা হয়। তাকে দেখোন বাঁহটো এনেদৰে মই গোটেই বাঁহখিনি পাতলকৈ কাটিলোঁ। এয়া ঢাৰি কাঠি তুলিবৰ কাৰণে বাঁহ কাটি কেনেদৰে প্ৰস্তুত কৰিলোঁ আপোনালোকক দেখাইছোঁ। কাঠি তুলিবলৈ মই ইয়াত কাঠি তুলিবৰ কাৰণে প্ৰস্তুত কৰি ল'লোঁ।